হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ গাঁৱত বাথৌ পূজা আছিলে আৰু বাথৌ পূজাত আপোনালোকেতো জানেই, বাথৌ পূজা বুলি ক'লে আমাৰ বড়োসকলৰ ঘাই পূজা আৰু আমি এই শ্ৰীযুগষ্টালৈকে আমাৰ ঘাই পৰম দেৱতা বুলি মানো আৰু ইয়াকে আমি পূজা কৰোঁ। আৰু খেৰাই নৃত্যও থাকে আমাৰ বাথৌ পূজাত আৰু তাৰপিছতে আৰজো গোৱা হয়। আৰজ মানে প্ৰাৰ্থনা বুলিয়ে কওঁ, অসমীয়াত প্ৰাৰ্থনা বুলি কয়, কিন্তু আমাৰ বড়ো ভাষাত আৰজ বুলি কোৱা হয়। আৰু এয়া আৰজ গাই উঠি আমি দেউৰী ঘৰলৈ আকৌ মাইনাও সুন্দৰী থ'বলৈ যাব লাগিব। মাইনাও সুন্দৰী মানে আমাৰ মাইনাও সুন্দৰী বড়ো ভাষাত কোৱা হৈছে এটা পাচিত ধান থাকিব আৰু এটা পাচিত চাউল থাকিব আৰু এখন চালঙিত ধুনীয়াকৈ চাকি দি এই আগবঢ়াই নিয়া হয়। মানে অকুমাৰী ছোৱালীবোৰক ল'ব দিয়া হয় ইয়াত। আৰু দেউৰী ঘৰত আহি নাচি বাগি আমি সকলোৱে ফূৰ্তি কৰোঁ। তাৰপিছতে এয়া দেউৰী ঘৰত কেঁচামত বনাই থৈ দিয়ে। এয়া আকৌ দেউৰীক খুৱাই দিয়াৰ নিয়ম আছে, সেয়া দেউৰীকো অলপ খুৱাই দিলে আৰু সকলোৱে এনেকৈ ফূৰ্তি কৰিলে। ফূৰ্তি কৰি আহি আমি আকৌ নামঘৰলৈ আহিলোঁ। নামঘৰত আহি ভাত খালোঁ, খাই ঘৰলৈ আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই।